গুড মৰ্নিং এভৰিৱান সকলোকে আমাৰ পৰিয়ালৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আজি নতুন বছৰ আৰু নতুন বছৰৰ লগতে মোৰ আজি জন্মদিনো, সেইকাৰণে ভাবিছোঁ এতিয়া আমি মন্দিৰলৈ যাওঁ। এয়া হেপী নিউ ইয়াৰ কৈ দিয়া। হেপী নিউ ইয়াৰ। হাই হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ কৈ দিয়া। হেপী নিউ ইয়াৰ। এয়া আমি তিনিওটা এতিয়া যাবলৈ ওলাইছোঁ মন্দিৰলৈ। মন্দিৰত গৈ আপোনালোকক লগ পাই আছোঁ। আমি আহিছিলোঁ থানাৰ ওচৰতে থকা শিৱ বাবা মন্দিৰলৈ। আহি এয়া ধূপ চাকি লগালোঁ যাতে বছৰটো ভালে কুশলে যায়, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু মই এয়া ঘৰতে কেইখনমান ৰুটি বনাই আনিছিলোঁ। ৰুটিকেইটা এয়া গোমাতাক খোৱালোঁ আৰু ল'ৰাই বৰ ভাল পাইছে, তাৰ মনত বহুত ফূৰ্তি। ঘৰ আহি পালোহি। আহি যাওঁতে একো খাই যোৱা নাছিলোঁ, সেইকাৰণে ভাবিছোঁ এতিয়া কিবা এটা খাওঁ। ব্ৰেড আনি থোৱা আছিলে আৰু ব্ৰেডখিনি গৰমাই ল'লোঁ আৰু কালিৰ কেকো আছিলে আৰু কল। এনেদৰে আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি ল'লোঁ তিনিওটাই একেলগে। আৰু ল'ৰাই কেমেৰাত নাই ওলোৱা বুলি সেয়া ডিঙিটো জুমি জুমি চাইছে। আৰু আমি এনেদৰে ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি আজৰি হ'লোঁ। ইয়াৰ পিছত আৰু ভিডিঅ' নকৰিলোঁ। দুপৰীয়া ভাত খাবৰ কাৰণে আমি ওচৰতে থকা ডোকাছ ৰেষ্টুৰেণ্টলৈ আহিলোঁ। ইয়াত ভাবিলোঁ আজি দুপৰীয়া ভাত সাজ ইয়াতে খাওঁ। আৰু সদায়নো বনাই মেলি খায়ে থাকোঁ নহয় জানো, কেতিয়াবা মানুহক ৰেষ্টটো লাগে। আৰু তলত এটা অন্নপ্ৰসন্ন পাৰ্টি চলি আছিলে আৰু আমি এনেদৰে থাকোঁতে আমাৰ ভাত আহি পালেহি। খানাটো বহুত টেষ্টি আছিলে। আৰু চাওকচোন আলু পিটিকাখিনি ইমান ধুনীয়াকৈ দিছে আৰু নিজে মানে সানি দিয়া নাই, আমি সানি ল'ব পৰাকৈ দিছে। আৰু আমি এতিয়া খানাটো খাই লওঁ নহয় জানো। ভাত পানী খাই এতিয়া আজৰি হ'লোঁ। আজৰি হৈ এতিয়া যাম ঘৰলৈ আৰু ফটো কেইখনমান নমৰাকৈনো কেনেকৈ যাওঁ নহয় জানো। এতিয়া ফটো চটো মাৰি এতিয়া পুনৰ ঘৰলৈ। ভাত খাই মেলি আহিলোঁ। আহি পেলাই অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ এতিয়া এয়া আৰু গধূলি আকৌ কামবোৰ কৰিব হ'লেই। আজি ভিডিঅ'টো তেন্তে ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম। বাই বাই।